মই ভাল বস্তু এটা দেখা পালো পিছত মাৰি আছো নগেন বাবুলাল দেখিছা মই ওচৰৰ পৰা গুচি আহিলে তুমি মোক দেখা পালি জানো শুনচোন এফালে আছো ক'ত যাও ন ইমান লৰালৰিকে স্কুলত যাম কিবা ক'ব লগা আছে যদি জলদি ক মোৰ দেৰি হৈছে তইতো পাছ কৰি গলিয়ে মোৰটোহে কপালটো চোতাল হৈ আছে এতিয়া কিহত পঢ়নো মইতো ৰূপহী কলেজ পালোগে তুমিতো জানই সেই কিবা চতুৰ্থমান শ্ৰেণীত থাকোঁতে যে ছাৰে মোক কিমান মৰম কৰিছিল সেই মৰমটো এতিয়াও কমিয়ে যোৱা নাই তই মানে এতিয়াও চতুৰ্থ মানতে পঢ়ি আছ ন ছাৰে মানে মই পাছ কৰি গ'লে অসমখন খাই পেলাম বুলি সি মৰমতে মোক চতুৰ্থ শ্ৰেণীতে ৰাখি থৈ দিছে নিজৰ বুলি পিছে এইবাৰ পৰীক্ষা দিলে নে নাই দিলো চবকেইটাই পাছ কৰিলে লগৰকেইটা কিন্তু মই এই যে ছাৰৰ যে মই মৰমৰ একমাত্ৰ ছাত্ৰ কিয় বাৰে বাৰে ফেইল কৰ মই তোৰ আজি পৰীক্ষা ল'ম মই প্ৰশ্নবিলাক সুধি থাকিম তই উত্তৰবিলাক দি থাকিবিচোন চাওচোন কেনেকৈ ফেইল মাৰ তই সুধ জলদি সুধ এবাৰ মই পাছ কৰিবই লাগিব কাৰণ মোক ছাৰে কৈ থৈছে ট্ৰাই এগেইন বুলি তাৰপিছত তই কি ক'লি মই ছাৰক কৈছোঁ বেষ্ট অফ লাক বুলি বাৰু ঠিক আছে অসমীয়াত বাক্য এটা কওঁ মই তই ইংৰাজীত ট্ৰেঞ্চলেশ্যন কৰিব পাৰিবিনে পাৰিম ইংৰাজীত মই একেবাৰে টাইগাৰ মোক ছাৰে কয় একো নাই মই পাৰিম এইটো একেবাৰে খাতৰা বস্তু মই ইংলিছত হয় নেকি ৰাৱণে সীতাক হৰণ কৰিছিল এইটো ইংৰাজীত কচোন পাৰিম স্কুলত যায় মই আগে মোৰ ছাৰে পিছে চেকনিডাল লৈ চিন্তা নকৰিবি মই ক'ম হ'ব ঠিক আছে এতিয়া ট্ৰেঞ্চলেশ্যনটো কৰচোন ABCDEFG তোক এইবিলাক ক'বলৈ কৈছো নেকি মই বহুত দিন হ'ল যে ইংৰাজী কোৱা নাই এতিয়া ডিঙিটো অকণ চাফা কৰিছো আকৌ খাতৰা বস্তু বুলি কথা খাতৰা বস্তু আকৌ মই ঠিকে আছে পাৰিবি যদি ক পিছে পাৰিম পিছে তুমি নকলা যে আকৌ এই ট্ৰেঞ্চলেশ্যনটো খোৱা বস্তু নে পিন্ধা কিনো খাও কৰি থাকা এই ইংৰাজীত ক'ব দিছো সোনকাল ক হৰণ কৰিছিলে না পূৰণ কৰিছিলে জানি বুজি সঠিককৈ মোক সুধিবা আকৌ পিছত আকৌ মোক ভুল ধৰিব নোৱাৰিবি পূৰণ হ'লে লম্বা হৈ যাব হৰণেই কৰিছিল দে এতিয়া পাৰিবিনে নাই ক পাৰিম সীতা ৱাজ ডিভাইডেড বাই ৰাৱণ পাৰিলো বুজি পালো কিয় ফেইল মাৰ তই পিছে অসমীয়া জাননে নাই অসমীয়া জানো অসমীয়াততো মই প্ৰশ্ন সোধাৰ আগতে উত্তৰ দি দিওঁ আৰু অসমীয়া মোৰ কাৰণে একেবাৰে পানী ভাত কবিতা মাতচোন কবিতা মাতিব লাগে লাহেকে মাতিম নে জোৰেৰে মাতিম চবে শুনা পোৱাকে মাত জোৰেৰে মাতো কবিতা ঘৰত আছে নে বেগে ওলাই আহা বাবুলালে মাতিছে চুপ তোক কিতাপৰ কবিতাহে মাতিব দিছিলো বাদ দে থ বেলেগ কিবা সুধো ৰ সন্ধি ভাঙি বাক্য ৰচনা কৰিব জাননে জানো তুমি এফালৰ পৰা সুধি যা মই চব কৈ যাম তুমি সোধাচোন বাৰু সন্ধি ভাঙি বাক্য ৰচনা কৰচোন মন্ত্ৰী মন্ত্ৰী মন যোগ তিৰি পিছৰ খিনি ক মানে মন্ত্ৰী যিজন মানুহৰ তিৰিৰ প্ৰতি মন থাকে তাকে মন্ত্ৰী বোলে ঠিকে আছে সঁচাই খাতৰা বস্তু তই খাতৰা বস্তু মই সেইকাৰণেতো মোক ছাৰে মোৰ মায়া এৰিব নোৱাৰে সেইকাৰণে চতুৰ্থ শ্ৰেণীত আছ ন আৰু প্ৰশ্ন কৰিব লাগিব তোক মজা লাগিছে তোৰ লগত কথা পাতি সোধা হেৰি তাজমহল দেখিছনে কিমান বাৰ দেখিছো ক'ত আছে কচোন সেইটো আমাৰ প্ৰধান শিক্ষকৰ কোঠালিত যে
য'ত মই কাণত ধৰি পেলাই আঁঠুকাৰি বহি থাকো সন্মুখত কেলেণ্ডাৰতে আছে দেখোন মই কিমান বাৰ তাৰ সন্মুখত কিমান বাৰ মই দেখিছো এ খালি খালি তই চব খালি খোৱা নাই নহয় হা খামহে কি খাবি খিচিৰি মধ্যাহ্ন ভোজন এয়া থালি লৈ আহিছো যাওনে লাগি আছ যাওনে এ ৰ ৰ ৰ ৰ এই তোৰ লগত কথা পাতি ভাল লাগি আছে এই আছোনে বহি লচোন অলপ ইয়াতে বহ 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 হ'ব ইয়াতে বহি বহ বচোন এ তইতো পাছ কৰিব লাগিব তোক যিমানখিনি সুধিলো উত্তৰবিলাক দিলিয়ে এতিয়া পাছ কৰিবলৈ হ'লে আৰু কেইটামান প্ৰশ্ন বাকী আছে সেইকেইটা সুধিব লাগিব তোক আৰু নহ'লে সুধা পিছে এটা কথা শুনিছো কিনো তই বোলে ঠেট পৰীক্ষা পাছ কৰিলি ঠেট পাগল ঠেট পৰীক্ষা নহয় জিপা নকৰে ন টেট হে টেট পৰীক্ষা টেট 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 আচ্ছা যিয়ে হওক বাৰু এই কিবা ক'বলৈ গ'লে মানে তোৰ জিভাটো নুঘূৰে ন এ ৰ তোৰ জিভা ঘূৰাৰ ব্যৱস্থা কৰি আছো তই কচোন লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা এইটো কচোন স্পীডত মই উঠি কম নে ক যেনেকৈ কবি ক'লেই হ'ল লাও পুলি লৰাই ৰুলো আৰু ৰুলো ৰফা উৰাই ঘূৰাই মুতি দিলো একেদিনে চাফা বঢ়িয়া 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 কৈছ কি হ'ল মই যাওঁ ৰ মোৰ খিচিৰি শেষ হৈ যাব পাবি পাবি মোৰ ঘৰতে খিচিৰি খুৱাম তোক এই ৰ প্ৰশ্ন আৰু কেইটামান আছে এই বিপৰীত শব্দ জাননে কি বস্তু ধৰি ল উল্টা শব্দ ধৰিলো উল্টাই দিওঁ নে নালাগে এনেকে নহয় মনতে ধৰ মানে ইয়াত ধৰি ল'ব লাগে ধৰি ল মই দিন বুলি ক'লে ৰাতি বুলি কবি মই ভাল বুলি ক'লে বেয়া বুলি কবি মই ল'ৰা বুলি ক'লে ছোৱালী বুলি কবি পাৰিম সহজ আছে দে মই গম পালো পাৰিম তই পাৰিবি মোৰ বিশ্বাস আছে আৰম্ভ কৰো নে শেষ কৰো নে মোক আৰম্ভ কৰিব দে মোক শেষ কৰিবলৈ দে আৰম্ভ কৰো শেষ কৰো মোক আৰম্ভ কৰিব দে মোক শেষ কৰিব দে 1 মিনিট মনে মনে থাকচোন 2 মিনিট বকি থাকচোন মোক আৰম্ভ কৰিব দে মোক শেষ কৰিব দে তই আৰম্ভচোন কৰিয়ে দিলি তই দেখোন শেষে কৰিলি ভগৱান হে চৈতান 1 মিনিট মনে মনে থাকচোন 2 মিনিট বকি থাকচোন তোৰ কিবা ভাল ব্যৱস্থা কৰিব লাগিব তোৰ বেয়া ব্যৱস্থা কৰিব লাগিব ভৰিত গুৰ মাৰি দিম তোৰ কপালত চুমা খাই দিম ভগৱান হে চৈতান দিন ৰাতি ভাল বেয়া ল'ৰা ছোৱালী তোৰ মূৰটো তোৰ ভৰিটো মনে মনে থাক বকি থাক তই যাচোন ইয়াৰ পৰা তই আহাচোন তাৰ পৰা মই আহো দে মই যাওঁ দে যা মই আহো দে মই যাওঁ দে যা বাপাৰৰ মূৰটো মাৰ ভৰিটো এতিয়া আৰু একো ক'ব নোৱাৰি যাওঁ দে মোক এলা পেচা ছাত্ৰ পাইছ তোৰ বাপেকৰ লগতো পঢ়িছিলো তোৰ লগতো পঢ়িছো এতিয়া যদি মোৰ কপালে লগ দিয়ে তোৰ ল'ৰাটোৰ লগতো মই 4ৰ্থ শ্ৰেণীত পঢ়িম সেইটো কথা মনত ৰাখিবা মোৰ ললিপপটো শেষ মানে খিচিৰিও শেষ হৈ গ'ল